যে আমি এইবোৰ কথা এনেকুৱা ঘটনা UP বিহাৰত সংঘটিত হোৱা দেখিছিলোঁ, শুনিছিলোঁ। কিছুদিনৰ আগতে পশ্চিমবংগতো তেনেকুৱা হিংসাত্মক ঘটনা চাৰিওফালে প্ৰচাৰ হৈছে। কিন্তু অসমত আমি সুদীৰ্ঘকাল সাংবাদিকতা কৰোঁতেও পিছতো কেতিয়াও কিন্তু এনেধৰণৰ নিৰ্বাচনী হিংসা প্ৰত্যক্ষ কৰা নাছিলোঁ আৰু তেনেকুৱা কোনো ঘটনা সংঘটিত হোৱা নাছিল। সেই দিশৰ পৰা অসম বহুখিনি মুক্ত আছিল এইবিলাক কথাৰ পৰা। কিন্তু এতিয়া চামগুৰিৰ ঘটনা এটা ভয়ংকৰ ঘটনালৈ পৰ্যবসিত হৈছে আৰু অসমৰ চিন্তাশীল মহল, সচেতন ৰাজনৈতিক মহলে যথেষ্ট উদ্বিগ্ন হোৱা পৰিলক্ষিত হৈছে। গতিকে ইয়াক এই মুহূৰ্তত গৰিহণা দিবলৈ মই ভাষা বিচাৰি পোৱা নাই। আৰু যি দেখা গৈছে যে অসমত এতিয়া আইন শৃংখলা, পুলিচ এই কথাবিলাক একোৱেই নাই। প্ৰশাসনে সম্পূৰ্ণ শাসক পক্ষৰ হৈ কাম কৰিছে, পুলিচ প্ৰশাসনো সম্পূৰ্ণ ব্যৱহাৰ হৈছে। নিৰ্বাচন আয়োগ বুলি এতিয়া একো নাই, তেওঁ অস্তিত্বহীন হৈ পৰিছে। শাসক পক্ষৰ হৈ তেওঁলোকে কাম কৰিছে। গতিকে অসমলৈ এই যে UP বিহাৰৰ যিটো মডেল, এইটো যে কঢ়িয়াই আনিলে, সেইটো কিন্তু তাৰ বাবে মই প্ৰধানকৈ জগৰীয়া কৰিম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। তেওঁ যলৈকে গৈছে তাতে এনেধৰণৰ ৰাজনীতি আৰম্ভ কৰিছে আৰু এতিয়া এনেকুৱা এটা পৰিস্থিতি সামগ্ৰীত হৈছে যে ভয় আৰু সন্ত্ৰাসৰ বাহিৰে তাত এতিয়া একো নাই। মইতো আশংকা কৰোঁ যে তেওঁলোকে যিকোনো প্ৰকাৰে সামগুৰি আসনখন নিজৰ পক্ষলৈ আনিবৰ বাবে সমস্ত প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু ভয় ভাবুকিৰে মানুহবোৰ যাতে ভোট দিবলৈ, ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই আহিব নোৱাৰে, তেনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰাৰ বাবে তেওঁলোকে উঠি পৰি লাগিছে বুলি মোৰ ধাৰণা হৈছে। আৰু এই আইন শৃংখলাৰ কথা কিমান কম, কিন্তু তাৰ সমান্তৰালভাৱে গছ কটাক লৈ যদি অসমত যি স্বতঃস্ফূৰ্ত আন্দোলন হৈছিলে আমাৰ, আৰু চৰকাৰ তাত পৰাজয় হৈছিলে দীঘলী পুখুৰী আন্দোলনটোৰ ক্ষেত্ৰত, তাৰপিছত আকৌ যেতিয়া অন্য ঠাইত আৰম্ভ হ'ল, আমি দেখিলোঁ যে এগৰাকী শিল্পীক পৰিৱেশ ৰক্ষাৰ কাৰণে, ছবি অঁকাৰ কাৰণে তেওঁকো নি জেলত মানে পুলিচে গ্ৰেপ্তাৰ কৰিছে। এই কথাটোৱে কি প্ৰমাণ কৰিছে? ক'লৈ গ'ল গণতন্ত্ৰ? কি হ'ল? এটা ফেচিবাদী শাসনত এনেকুৱা হয়। আৰু এইটোৱে প্ৰমাণ কৰিছে যে তেওঁলোকে ভয় দেখুৱাইছে যাতে আকৌ যিজন নতুন প্ৰজন্মৰ যিসকল ল'ৰা ছোৱালী ওলাই আহিছিলে, এই ধৰণৰ বিষয়বিলাক তেওঁলোকে মাত মাতিছিলে, তেওঁলোক যাতে ঘৰৰ পৰা ওলাই নাহে, তেওঁলোকৰ অভিভাৱকে যাতে তেওঁলোকক আহিবলৈ নিদিয়ে, তাৰ বাবে তেওঁলোকে এনেধৰণৰ এটা পদক্ষেপ গ্ৰহণ কৰিছে, যিটো চৰম দুৰ্ভাগ্যজনক আৰু চৰম আৰু অতি চিন্তনীয়। গতিকে মই এই ঘটনাক ধিক্কাৰ দিয়াৰ কোনো ভাষা বিচাৰি পোৱা নাই, কিন্তু মই এইটো ক'ম যে অসমৰ ৰাইজে যদি এই ঘটনাবিলাকক এতিয়াই প্ৰতিৰোধ গঢ়ি নুতুলে ইয়াৰ বিৰুদ্ধে, তেতিয়াহ'লে কিন্তু অনাগত দিনত অসমখন এখন ভয়াৱহ মানে পৰিস্থিতিলৈ গতি কৰিব। 6 জনগোষ্ঠীৰ বিষয়ে কৈ আহিছোঁ, আকৌ হয়তো কৈ থাকিম। এই 6 জনগোষ্ঠীক লৈ পেলাই শাসক দলটোৱে যিমান ৰাজনীতি কৰিছে, তাৰ কোনো আকৌ সেইটোতো আমি কোনো ভাষা বিচাৰি পোৱা নাই তাক প্ৰকাশ কৰিবৰ কাৰণে, তাক গৰিহণা দিবৰ কাৰণে। মই নিজে 6 জনগোষ্ঠীৰ কাৰণে সংসদত কেইবাবাৰো উত্থাপন কৰিছোঁ বিষয়টো, যত্ন কৰিছোঁ, চেষ্টা কৰিছোঁ, কিন্তু তাত তেওঁলোকৰ উত্তৰ এটাই যে বিবেচনা কৰি আছে। আৰু নিৰ্বাচন আহিলে তেওঁলোকে এই বিষয়টো তৎক্ষণাত সমাধান কৰিম বুলি কয়, এতিয়া কৰিম, 100 দিনত কৰিম, এই নিৰ্বাচনৰ পিছত কৰিম। এনেকুৱা প্ৰতাৰণাৰ প্ৰবঞ্চনাৰ ৰাজনীতিৰ বিৰুদ্ধে সংগঠনবিলাক বা এই বিষয়টোৰ লগত জড়িত প্ৰতিজন গণতান্ত্ৰিক ব্যক্তিয়ে মই ভাবোঁ যে কঠোৰভাৱে এটা আপোচহীন স্থিতি গ্ৰহণ কৰিব লাগে। আৰু আমাৰ জাতীয়তাবাদী সংগঠনবিলাকেও যি এৰাধৰা ধৰণৰ আন্দোলন কৰে, তেনেধৰণৰ আন্দোলনৰ বাবে শাসক দলটোৱে বা বিজেপি চৰকাৰখনে বা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
তেওঁ ভাবি লৈছে যে মোৰ নিয়ন্ত্ৰণত সকলো বস্তু আছে। কিন্তু মুখ্যমন্ত্ৰীয়ে ভৰিৰ তলৰ মাটি যে তেওঁৰ মানে কঁপি উঠিছে সেইটো প্ৰমাণ এইকেইটাই যে তেওঁ প্ৰতিটো বিষয়ত মিছা কথা কৈছে। এখন সম্পূৰ্ণ ফাঁকিৰ চৰকাৰ চলিছে, এখন বাকীৰ চৰকাৰ চলিছে, ঋণ লৈ লৈ লৈ। মইতো আপোনালোকৰ জৰিয়তে আজি এইটো যিমান প্ৰতিশ্ৰুতি দিয়া হৈছিল 6 জনগোষ্ঠী 6 নং দফাকে ধৰি তেওঁ যোৱা 3 বছৰত যিমান প্ৰতিশ্ৰুতি দিছিল তাৰ এটাও প্ৰতিশ্ৰুতি পূৰণ কৰা নাই। এইটো মই আপোনালোকৰ জৰিয়তে তেওঁ প্ৰত্যাহ্বান জনাইছোঁ। তেওঁ প্ৰমাণ কৰক যে এইটোৱে প্ৰতিশ্ৰুতি পূৰণ কৰা হ'ল। কিন্তু মই কৈছোঁ যে যোৱা 3 বছৰত তেওঁ যিমান প্ৰতিশ্ৰুতি দিছিল 6 নং জনগোষ্ঠী 6 নং দফা 6 জনগোষ্ঠীৰ জনজাতিকৰণ, এই প্ৰতিটো প্ৰতিশ্ৰুতি তেওঁ নিজেই পাহৰি গৈছে। এতিয়া তেওঁ ক'ত কি প্ৰতিশ্ৰুতি দিছে এইবোৰ কথা ক'বলৈ গ'লে বহুত দীঘলীয়া তালিকা হ'ব। কিন্তু মই এইটোৱে কৈছোঁ যে এই প্ৰতাৰণাৰ প্ৰবঞ্চনা, এই ফাঁকি, এই মিছা কথা, এই সকলোবোৰৰ বিৰুদ্ধে অসমৰ গণতান্ত্ৰিক মহল একগোট হ'ব লাগে আৰু তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিব লাগে আৰু চৰকাৰখনক 26ৰ নিৰ্বাচনত পদচ্যুত কৰিব লাগে, তেওঁলোকৰ আসনৰ পৰা সহায় দিব লাগে। তাতহে আছে একমাত্ৰ সমাধান। অসম সন্মিলিত মৰ্চাত বা বিৰোধী ঐক্য যিটো হৈছিল তাত এটা খেলিমেলি আহিল কংগ্ৰেছৰ কাৰণে। কংগ্ৰেছে বাস্তৱ পৰিস্থিতি অনুধাৱন কৰিব নোৱাৰাৰ কাৰণে জনসাধাৰণৰ মাজলৈ এটা বাৰ্তা পঠিওৱাত ব্যৰ্থ হোৱাৰ কাৰণে ঐক্য অসমৰ ৰাইজে বিচাৰিছে। গতিকে আমি বহুত দল আহি একলগ হৈছিলোঁ আৰু মই বাৰম্বাৰ কৈ আছোঁ, যোৱাবাৰো মই যত্ন কৰিছিলোঁ, এইবাৰো মই আকৌ কৈছোঁ যে ভোট বিভাজনে কেৱল বিজেপিক জীয়াই ৰাখিছে। গতিকে যিকোনো প্ৰকাৰে এই বিৰোধী ঐক্য যাতে গঢ়ি নুঠে তাৰ বাবে হিমন্ত বিশ্ব শৰ্মাই এখন ডাঙৰ জাল পেলাই আছে। সেইমতে তেওঁ পৰিকল্পনা অনুসৰি কাম কৰি আছে। সেইবোৰ কথা সময়ত আপোনালোকে গম পাব। কিন্তু এই মুহূৰ্তত উপনিৰ্বাচনত কংগ্ৰেছে এখন আসন এৰি নিদি পেলাই এই বিৰোধী ঐক্যত এটা জটিলতা আনিলে। তথাপিও মই ক'ম যে বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত এই ঐক্য আমি 26ক যিহেতু লক্ষ্য কৰি আমি কৰিছিলোঁ, গতিকে মই অন্ততঃ সভাপতি হিচাপে এই যত্নটোকে কৰিম যাতে ভোট বিভাজন নহয় আৰু বিৰোধী ঐক্য যাতে গঢ়ি উঠে। এইটো বৰ হাস্যকৰ কথা। তেওঁলোকে মানে এতিয়া এনেকৈ ভাবি লৈছে যে মানুহে যেন একোৱেই নাজানে, মানুহবোৰ মূৰ্খ, সেইকাৰণে তেওঁলোকে এফালৰ পৰা গাই গৈছে। আজি পৰিয়ালৰ কথা ক'বলৈ গ'লে তেওঁলোকৰ পৰিয়ালৰ গোটেই তালিকাচোন চাৰিওফালে দি দিব পাৰি, কাৰ পুত্ৰই কি কৰা নাই। গতিকে এইবিলাক খুব বাজে কথা আৰু এইবোৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখত এনেকৈ ওলায় আৰু তেওঁ ভাবে যে পৰিয়ালকেন্দ্ৰিক হয়, পৰিয়ালকেন্দ্ৰিক ৰাজনীতি আমি বিৰোধিতা কৰি আহিছোঁ। কিন্তু পৰিয়ালকেন্দ্ৰিক ৰাজনীতি বুলি ক'লে কংগ্ৰেছক যদি দোষাৰোপ কৰে তেতিয়াহ'লে বিজেপিটো এখন দীঘলীয়া তালিকা। তেওঁলোকৰ ল'ৰা ছোৱালী, পৰিয়ালৰ মানুহ, এইবোৰ কথা ক'বলৈ গ'লেতো বহুত এখন হ'ব, মহাভাৰত হ'ব।